দেখিব কি মজা লাগিছে মই এক চামুচ খাই চাও কেনেকুৱা লাগে কি টেস্টি একবাৰ খাই চাবচোন আপোনালোকে বনাই আজি মই বনাম বড়ো সকলৰ জনপ্ৰিয় ৰেচিপি সকলোৱে জানে এয়া হল মাছ ধনিয়া পাত এয়া হল লাই শাক এয়া হল দেখিছে এয়া লাই পাত মানে এটো অন্য ষ্টাইলৰ লাই হয় সকছে মানে ভাল লাগিছে নে এটো লাই জাবৰি বুলি কয় এটো হল জলকীয়া ইয়াত বেছি একো নালাগে এতিয়া ইয়াতে এটো হল আদা আৰু নহৰু খুন্দা হয় আৰু ইয়াতে পানী লৈছো ইয়াতে মোৰ মানে বেলেগ পিঠাগুৰি নাই এই পিঠা এয়া কান পিঠাগুৰি দি দিম ইয়াতে 3 চামুচ যাৰ যিমান আমাৰ বেছি মানুহ নাই 3জন মানুহ ইয়াতে অলপ হালধি দি দিম এখিনি একে লগতে মিলাই এটো একদম ঘুটি থাকিব লাগে যেতিয়ালৈকে গুৰি না হৈ না যায় তেতিয়ালৈকে ঘুটি ইয়াতে এতিয়া প্ৰথমতে এই আদা নহৰু বটা দি দিম এই লাই এতিয়া আমাৰ লাইটো ভজা হৈ গৈছে ইয়াতে দিম জলকীয়া ইয়াতে আমি শুকান জলকীয়া একো ব্যৱহাৰ নকৰোঁ আৰু নিমখ দিলোঁ এইটো মোৰ খাৰ নাই কাৰণে মই অকণমান চৌদা খাৰ ইউজ কৰিছোঁ গুলাই থোৱা এই পিঠাগুড়িখিনি এতিয়া ইয়াতে দি দিম এটো এতিয়া অকমান উতল আহা লাগে থৈ দিম এটো ঢাকিব নোৱাৰিব এটো খোলাকে লৰাই থাকিব লাগে এটো মই 10 মিনিট মান লৰাই আছিলো এটো লৰাই থাকিব লাগে দিয়াৰ পিছত পিঠাগুৰিখিনি দিয়াৰ পিছত লৰাই থাকিব লাগে এতিয়া ইয়াতে মই দি দিও এয়া আমাৰ পিঠাগুৰি মাছ হৈ গল এসব ইয়াতে অকমান এতিয়া ধনিয়া পাত দি দিম এতিয়া সব তেনেকা এই চাব এতিয়া সব মই ইয়াতে লৈছো কেনেকুৱা লাগিছে সব এতিয়া ভাল লাগিছে না যদি ভাল লাগিছে লাইক কমেন্ট আৰু শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব